এটা স্বাভাৱিক কথা অথচ নজনাৰ কাৰণে চিন্তাৰ কাৰণ হৈ পৰে এগৰাকী মাকে এজনী সৰু ছোৱালী মোৰ ওচৰত লৈ আহিলে ছোৱালীজনীৰ বয়স 13 বছৰমান হ'ব আৰু তাইৰ মাহেকীয়া আৰম্ভ হোৱা প্ৰায় 2 বছৰমান হৈছে মাকগৰাকীৰ এটাই কথা যে তেওঁৰ ছোৱালীজনীৰ পেণ্টিত বগা দাগ পৰে গতিকে তেওঁলোকে চিন্তাত পৰিছে আৰু তেখেতক বুজাবলৈ মোৰ বহুত সময় লাগিলে যে এই ঋতুমতী মহিলা আৰু ছোৱালীসকলৰ পেণ্টিত বগা দাগ পৰাটো এটা অতি স্বাভাৱিক ঘটনা হয় ইয়াৰ কাৰণ হৈছে ঋতুমতী মহিলাসকলৰ আৰু ছোৱালীসকলৰ এইখিনি সময়ত ভেজাইনাৰ সিক্ৰেচন যেটো থাকে সেইটো এচিডিক হয় আৰু ইয়াৰ pH প্ৰায় 3.8 ৰ পৰা 4.5 ৰ ভিতৰত থাকে সেই কাৰণে যিখিনি ভেজাইনাল সিক্ৰেচন এই পেণ্টিৰ সেই বিশেষ ঠাইটুকুৰাত লাগে সেই এটা ব্লিচিং ইফেক্টৰ কাৰণে এটা বগা দাগৰ সৃষ্টি কৰে যদি বিশেষকৈ এটো দেখা পোৱা যায় ৰঙিন যদি আন্ডাৰগাৰ্মেন্টস পিন্ধা যায় আৰু এই এচিডিক pHৰ কাৰণে ঋতুমতী মহিলাসকলৰ আৰু ছোৱালীসকলৰ এইখিনি সময়ত ভেজাইনাল ইনফেকচন বহুত কম হয় আৰু মন কৰিবলৈ কথা এটা হৈছে যে যেতিয়া মেনোপজ হৈ যায় অৰ্থাৎ মাহেকীয়া বন্ধ হৈ যায় তেতিয়া এই দাগ পৰাটো কমি যায় এইখিনি ইনফৰমেশন যদি আপোনাক সহায় কৰে তেতিয়া হলে চেনেলটো লাইক সাবস্ক্ৰাইব আৰু ফলো কৰিব ধন্যবাদ